ৰাতিপুৱা শুই উঠি মই একদম খালী পেটত প্ৰথম এগিলাচ পানী খাওঁ। এয়া গ্ৰীণ টি গৰম কৰি আছোঁ আৰু চাওক ৰাতিপুৱা এয়া 7টা বাজিছে, ইমান বেছি ৰ'দটো ওলাই আহিছে এতিয়াই। এই কাপটো দেখিছেনে? এই কাপটো যেতিয়া মই কলেজত পঢ়ি আছিলোঁ তেতিয়া আমাক এক্সকাৰ্ছনত গেংটক নিছিলে, গেংটক নহয় ছিকিম নিছিলে আৰু তেতিয়া মই তাৰ পৰা কিনা। ইয়াত এখন বিৰাট ধুনীয়া ওপৰত মাৰিব পৰা হেৰিও আছে, হাফৰ ঢাকনি যি বুলি কয় আৰু এই কাপটোতে মই ৰাতিপুৱা চাহ খাওঁ। এয়া হৈ গ'ল গ্ৰীণ টি আৰু লগত মই 2 পিচ কেক লৈছোঁ। এতিয়া ব'লক চাহ খাই আৰু শুই উঠা এতিয়াও চকু ফুলিয়ে আছে আৰু মোৰ কিয় জানো আজি লাগিছে মোৰ যেন টোপনিটো পূৰা নহ'ল, কিন্তু উপায় নাই। এইটো টাইমতে যদি নুঠো মোৰ বিৰাট লৰালৰি হ'ব। এনেও লৰালৰি হয় কিন্তু দেৰি হ'ব, ইয়াতকৈ দেৰিলৈকে শুই থাকিলে তাৰমানে। সেইকাৰণে মই উঠি গ'লোঁ। হ'ব আজি ৰাতি আহি অকণমান জল্দি শুব লাগিব, কাৰণ কালি ৰাতি শুতে প্ৰায় 12টা চাৰে 12টা বাজিছে। কিবা এনেই মোবাইলত চাই থাকোঁতেই দেৰি হৈছে। সেইকাৰণে আজি মই সোনকালে শুবলৈ চেষ্টা কৰিব লাগিব অলপ। চাওক মই যিটো জেগাত চাহ খাওঁ সেইটো জেগাৰ পৰা ভিউটো চাওক। এয়া লাহেকৈ উঠি আহিছে, এতিয়াও টোপনিতেই আছে ভালকৈ, সেইকাৰণে মাতবোল কৰা নাই। টোপনিৰ পৰা হেৰি হ'বলৈ অলপ টাইম লাগে, হয় নাই? হা ভিডিঅ' কৰি আছোঁ। টোপনি ভাগিলে আৰু অলপ আহি আছে, ৰাতি হোৱা দেৰি হৈছে নহয়। আন্ধাৰ আন্ধাৰ লাগিছে নেকি? ঠিকে আছে দিয়া, একো নহয়। এক্সাৰচাইজ কৰা দেখুৱাব নালাগে, খিনোৱাৰ পিছতে খাবা। কিমান আছে কোৱা তোমাৰ? 59 কেজি। আগত কিমান আছে? 54। 54। মায়ে মেছেজ কৰা চাই ভাবি আছে। মায়ে ভাবিছে খিনাবলৈ ইমান কষ্ট কৰিব লাগে, মায়ে নেই খিন। পিছলৈ যাবলৈ ৰেডি হৈছোঁ আৰু মই আজি এনেই এবাৰ দেখাইছোঁ মই কি ছানস্ক্ৰীণ ইউজ কৰোঁ। এইটো মিনিমেলিষ্টৰ ছানস্ক্ৰীণ হয়, এইটো ইউজ কৰোঁ। এইটো ইউজ কৰাৰ পিছতে এনেকৈ বগা হৈ যায় বেছিকৈ, অলপ টাইম থৈ দিব লাগে, নিজে এবজৰ্ব হৈ যায়। তাৰপিছত সেইটো লগোৱাৰ পিছত এইটো লগাম। ফেচ ক্ৰীম হয় এইটো, মইশ্চাৰাইজাৰ কাইণ্ড অফ হয় আৰু এই মইশ্চাৰাইজাৰটো লগাম। ছানস্ক্ৰীণ লগাই কিন্তু 5 মিনিটমান ৰখি দিওঁ, তাৰপিছত মই লগাওঁ। এইটো প্ৰচেছটো শুদ্ধ হয় নাজানো, হয়নে নহয় মই নাজানো, কিন্তু মই এনেকৈ লগাওঁ। গতিকে আপোনালোকেও লগাব নেকি? নালাগে, নালাগে লগাব, মই ভুল শুদ্ধ নাজানো নহয়। কি কৰিছা? ক্ৰীম লগাইছোঁ। মই নাহিলে মোৰ দেৰি হ'ব আজি, বাছত উঠাই থৈ আহিবা। কালিওতো চাইছোঁ। অঁ, কালি আৰু আজিয়ে। সোনকালে উঠা, দেৰি কিয় হয়নো? কালি মোৰ অফিচত গোটেই দিনটো টেনশ্যন হৈ থাকিলে। এই ফুলিপাত মানে কিবা এটা কাটিছে মোৰ কাণখন, তো খুলি পেলাই শুলোঁ আৰু তোমাক সুধোতে তুমি কৈছা মই নাই পোৱা বুলি। মইচোন কৈছোঁ পাইছোঁ বুলি। তুমি কৈছা ফুলিৰ পিছফালে মৰা লকটো পাইছা, কিন্তু লকটোতে ফুলিপাততো লাগি আছে। মই চিনি নাপাওঁ, ডাঙৰকৈ লোৱা। বহুত ডাঙৰ ল'লোঁ। ফুট নলওঁ, এনে ফুট নলওঁ আৰু। হৈ গ'ল ৰেডি। তুমি মোৰ লিপ বামটো কি কৰিলা? তোমাৰ লিপ বামটো মই কিয় ল'ম? মা ওলাই মেলি আজৰি, মা ক'লে যায়? মা হস্পিটেল যাব, ভাবা নাই মা যাব। হস্পিটেল যাওঁ আৰু কেবটোৰ কথা সুধি আহোঁ, দাঁতখিনি চাফা কৰাৰ কথা সুধি আহোঁ। পুৰা চিনি পোৱা গ'ল গুৱাহাটী। পুৰা চিনি পাই, নিজে চিটি বাছত যাব পাৰে। কালি মোক সেইখন এনেই বুক কৰি দিলি, আহিব পাৰিলোঁ। তুমি বাইক কিয় বুক কৰিলা? মই তোমাক গাড়ী বুক কৰি দিব কৈছিলোঁ। বাইক নহয়, স্কুটি। স্কুটিত মা পাৰে আহিব। তথাপি আৰু হেলমেট চেলমেট পিন্ধি কেনেকুৱা লাগিছে? হেলমেট চেলমেট পিন্ধি বাৰু একেবাৰে গেটৰ মুখত ৰখাইছেহি। মায়ে বেয়া নাপায় নহয় স্কুটি পিন্ধি। বেয়া নাপাওঁ, খালি ধৰিবলৈ অসুবিধা অলপ। অঁ, মানুহজনক কৈছোঁ পেচেণ্ট আহিছে লাহে লাহে নিব বোলো।
হা মই মানুহৰ মাজত পেচেণ্ট আহিছে লাহে লাহে দিব মেছেজ কৰি দিছো কি ফেঞ্চি এফালেদি আনিছে কি অঁ কতে মৰো তা জিএমচি বা ফেঞ্চি কিয় নিলে মায়ে কৈছে চাগে নহয় সেইফালে ক'ৰবাত সোমোৱাই আনিছে ফেঞ্চি নহয় গণেশগুৰি নহয় গোটেইখন মানে ফেঞ্চি নিচিনাকৈ বজাৰ বহি আছে গণেশগুৰি গণেশগুৰি সেইফালে ভিতৰেদি সোমোৱাই আনিছে নাজানো আৰু ক'ত লৈ গৈছিলে কাহিলীপাৰা নাজানো আৰু কাহিলীপাৰাও হ'ব পাৰে সেইফালে মানে মেডিকেলৰ ভিতৰেদি লৈ আহিলে সেই আগফালেদি যে আমি সোমাওঁগৈ কেতিয়াবা মা যাব বুলি ভাবা আপুনি যাব বুলি ভাবা নাই নহয় এতিয়া নহয় মই তাইক কৈছিলোঁ এইখনে মই সুধি আহোঁগৈ কথাকেইটা অঁ কৈছিলে কালি মই তাৰমানে কৈছোঁ আমি ভিডিঅ'টো অলপ আমি মানে ইউটিউবটো অলপ আগতীয়াকৈ ষ্টাৰ্ট কৰিব লাগিছিলে আমি ৰিচেণ্টলি ফুৰি আহিছোঁ ন ইণ্ডোনেছিয়া তো সেয়া দেখাব পাৰিলোঁ কিন্তু সেয়াটোতো মিছ হৈ গ'ল এতিয়াও আমি ৰিচেণ্টলি ক'ৰবাত আকৌ ফুৰিবলৈ যাম কিন্তু অসমৰ ভিতৰতে আৰু সেয়া দেখাম এইবাৰ বালিৰ ভিডিঅ'কেইটা দেখাব নোৱাৰি ন বালিৰ ভিডিঅ'কেইটা তাৰমানে মই এনেকৈ দীঘলকৈ কৰিলোঁ নে আৰু ইউটিউবত হ'লে এনেকৈ লেণ্ডস্কেপত কৰিব লাগে কিন্তু মোৰ ইনষ্টাগ্ৰামত বহুত ভিডিঅ' দিয়া আছে বালিত ইনষ্টাগ্ৰাম আইডিটো মই ইয়াত শ্বেয়াৰ কৰি দিম তাত চাব অঁ টেঙা সৰু সৰুকৈ কাটি দিব পাৰোঁ অফিচলৈ গৈছা নে ক'ৰবাত ভোজ খাবলৈ গৈ আছা টেঙা অফিচলৈ গৈ মানে ক'ত ভোজ খাবলৈ গৈছে এয়া মই অফিচলৈ যাবলৈ ৰেডি হৈ গ'লোঁ আকৌ মা হস্পিটেল যাম বুলি কোৱাৰ কাৰণে এওঁ থ'বলৈ যাব লাগিব গতিকে এওঁ ৰেডি হ'বলৈ গৈছে এতিয়া আপোনালোকে কেনেকুৱা ভিডিঅ' চাই ভাল পাব বা কি চাব বিচাৰে সেইবোৰ কমেণ্ট কৰি জনাব আমি সেইমতে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু কেতিয়াবাতো মই ছানডে'বিলাকত মানে যেতিয়া উইকেণ্ড হয় তেতিয়া মই কেতিয়াবা শ্বুটো কৰোঁ সেই শ্বুটবিলাকত যাওঁতে আপোনালোকক ভিডিঅ' কৰি দেখুৱাম কেনেকৈ শ্বুট কৰা যায় আৰু কেনেকৈ শ্বুট পোৱাও যায় সেইবিলাকো মই ভালকৈ ক'ম কি কৈ আছা তুমি ওলোৱা ওলালো এনেকৈ যাবা মই ওলাই থকা তুমি দেখাইছিলা নহয় এতিয়া তুমি ওলাই থকা সেইকাৰণে মই দেখাইছোঁ কেলৈ ওলোৱা নাই চুলি আছোৱাটোতো ওলোৱা এইখিনিতে উঠোঁ মই বাছলৈ মই মানে এইখিনি জেগা বিৰাট ধুনীয়া লাগে ন টাৰ্ণিংটো মই ভিডিঅ' কৰিলে তাৰমানে হেৰি হৈ যায় গানটো বন্ধ হৈ যায় মই কানেক্ট কৰি ব্লুটুথত বজাই আছোঁ যে সেইকাৰণে মই ভিডিঅ' নাই কৰা এতিয়া মাকো দেখাই দিওঁ মই সেইদিনা গৰুটো একেখন একেটা স্পৰ্টিং পিন্ধি আহিছে একেদিনৰ ভিডিঅ' তুমি দীঘলকে কৰি বেলেগ বেলেগ ভিডিঅ'ত দেখাব আহিছা কিয় তেনেকৈ কৈছা মই 10 টামান বেলেগ কাপোৰ পিন্ধি আছোঁ তোমালোকে একে পিন্ধি আহিছা আকৌ কোৱা মা কিবা এটা মাকে চাই ভাল পাইছে মানুহে অঁ এইফালে চাই ক'ব লাগে এইটো কেমেৰা হা এতিয়া আমি কি কিনিবলৈ আহিছোঁ শাৰী কিনিবলৈ আহিছোঁ এখন আণ্টিৰ দোকান এইখন বোলে বহুত পুৰণা দোকান ওপৰতহে আছে ওপৰত শুনা না এযোৰ ময়ো কিনিম অঁ নহয় উল্টাকৈ সুধিলোঁ এযোৰ মোকো দিবা এতিয়া না হৈ গ'ল আনচাৰটো পাহাৰ বগাই যোৱা নিচিনা লাগিছে ওপৰলৈ